নমস্কাৰ সকলোকে মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি ছাত্ৰ-ছাত্ৰীসকলক হাইস্কুল শিক্ষান্ত পৰীক্ষাত সঘনে আহি থকা অনুসৰ্গৰ বিষয়ে ক'বলৈ লৈছো। প্ৰশ্নটো এনেকৈ আহে, তলত দিয়া বাক্যটো অনুসৰ্গ বহুৱাই সম্পূৰ্ণ কৰা বা তলৰ বাক্যটোত অনুসৰ্গ বহুওৱা। এতিয়া অনুসৰ্গনো কি? অনুসৰ্গ হৈছে যিবোৰ বৰ্ণ সমষ্টি ক্ৰিয়া বা অন্য পদৰ পাছত বহি সিহঁতৰ এটা বিশেষ অৰ্থ দেখুৱাই বা বিশেষ অৰ্থ প্ৰকাশ কৰে, সেয়ে হৈছে অনুসৰ্গ। এই অনুসৰ্গবিলাক আমি সাধাৰণতে কথা কওঁতে, উঠোতে, বহোতে ব্যৱহাৰ কৰিয়ে থাকোঁ। যেনে হ'বলা, দেখোন, চোন, দেই, হক বা এই, তো, হে এইবিলাক হৈছে অনুসৰ্গ। উদাহৰণস্বৰূপে আমি এটা বাক্য ল'ব পাৰোঁ। ধৰি লোৱা পৰীক্ষাত বাক্যটো এনেধৰণে আহিল, তুমি আজি স্কুললৈ নগ'লা। তুমি আজি দেশ মানে খালী ঠাই, স্কুললৈ নগ'লা। এতিয়া এই খালী ঠাইখিনিত কি অনুসৰ্গ বহুৱাম বা কি অনুসৰ্গ বহুৱালে বাক্যটো শুদ্ধ হ'ব? আমি যদি লিখোঁ, তুমি আজি দেখোন স্কুললৈ নগ'লা, তেতিয়াহ'লে দেখোন অনুসৰ্গ বহুৱালে বাক্যটো শুদ্ধ হ'ব বা সঠিক অনুসৰ্গ বহুওৱা হ'ব। আমি এনেকুৱা অজস্ৰ অনুসৰ্গ কথা কওঁতে ব্যৱহাৰ কৰিয়ে থাকোঁ। যেনে ধৰি লোৱা, তুমি হ'বলা মিটিঙলৈ নগ'লা। এই যে হ'বলাটো হৈছে অনুসৰ্গ। বা মই আজিলৈ আহিলোঁ দেই। এই যে দেই বুলি ক'লোঁ, সেইটো হৈছে অনুসৰ্গ। তুমি এতিয়াহে গম পাইছা। হে, এতিয়াৰ লগত হে যুক্ত হৈছে আৰু এটা বিশেষ মানে জোৰ দিয়া বুজাইছে, এতিয়াহে গম পালা বা তুমি এতিয়াহে বুজিছা। এই যে হেটো হৈছে অনুসৰ্গ। মোৰ কলমটো সিয়েই নিছে। সি লগত এই যোগ কৰিছোঁ, সেই এইটোৱেই হৈছে অনুসৰ্গ। বা মইতো তোমাক আগতেই কৈছিলোঁ, মই তো হৈছে অনুসৰ্গ। তোমাকতো মই কালিয়েই ক'লোঁ। এতিয়া ইয়াত দুটা অনুসৰ্গ আছে, তোমাকতো, কালি এই আৰু তো, এই দুয়োটা হৈছে অনুসৰ্গ। সি কালিলৈ গুৱাহাটীলৈ যাবই। যাব পদটোৰ সৈতে হস্ৰই যুক্ত কৰি এটা জোৰ বুজোৱা হৈছে, গতিকে ইটো হৈছে অনুসৰ্গ। ঠিক তেনেকৈ তুমিচোন কথাটো নক'লা। তুমিচোন আচল কথাটো নক'লা। এই যে চোন বুলি কৈছোঁ, সেইটো হৈছে অনুসৰ্গ। মোগল সৈন্য ব্ৰহ্মপুত্ৰয়েদি উজাই শৰাইঘাট পালেহি। এই যে হি বুলি ক'লোঁ, হিটো হৈছে অনুসৰ্গ। মই হ'লে সভাত থাকিব নোৱাৰিম। মই হ'লে বা এনেকুৱাও হ'ব পাৰে, তুমি নগ'লে মোৰ হ'লে বৰ অসুবিধা হ'ব। এই যে হ'লে, এই হ'লেটো হৈছে অনুসৰ্গ। মই কালিলৈকে খবৰটো পোৱা নাছিলোঁ। এই যে কালিলৈকে, এই কেটো হৈছে অনুসৰ্গ। বা তুমি ঘৰলৈকে যোৱাগৈ। ঘৰলৈকে, সেইটো হৈছে অনুসৰ্গ। তই আজি ইয়াতে থাক দে। একো নহয় দে। এই যে জোৰ বুজাবৰ কাৰণে দে ব্যৱহাৰ কৰা হৈছে, এইটো হৈছে অনুসৰ্গ। বা মইনো কি দি সহায় কৰিম বা মইনো তোমাক কি দিম। এই যে নো বুলি ক'লোঁ, এই নোটো হৈছে অনুসৰ্গ। মই তালৈ যাব নোৱাৰোঁ দেও। এনেকৈও কিছুমান কথা আমি কওঁ। এই যে দেও বুলি ক'লোঁ, মই তালৈ যাব নোৱাৰোঁ দেও, এইটো হৈছে অনুসৰ্গ। ঠিক তেনেকৈ তাৰ যিহে খং পায়, মই হ'লে মাতিব নোৱাৰোঁ দেই। এতিয়া এই বাক্যটোত দুটা অনুসৰ্গ আছে। তাৰ যিহে খং পায়, এই যে পায় বুলি কৈছোঁ আমি, সেইটো হৈছে অনুসৰ্গ। মই মাতিব নোৱাৰোঁ দেই, এই দেইটো অনুসৰ্গ। বহুবচন অৰ্থ বুজোৱা অনুসৰ্গ হৈছে হক।
উদাহৰণস্বৰূপে আমি এটা বাক্য লৈছোঁ, আমি আপোনাক হ'বলৈ সেৱা ধৰিছোঁ হওক। তোমালোক আহিবা হওক। ব'লা আমি খেলোঁ হওক। এই যে হওক, এই হওক হৈছে বহুবচন অৰ্থ বুজোৱা অনুসৰ্গ। গতিকে তোমালোকে নিশ্চয় অনুসৰ্গ কি বুজি পাইছা। দৈনন্দিন জীৱনত আমি অনুসৰ্গ কথা কওঁতে সকলো সময়তে ব্যৱহাৰ কৰিয়েই থাকোঁ। অকণমান চিন্তা কৰিলেই সঠিক অনুসৰ্গটো উলিয়াব পাৰিবা। পৰীক্ষাত নিশ্চয় অনুসৰ্গ সম্পৰ্কীয় প্ৰশ্ন আহিলে শুদ্ধ হ'ব। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ।